2009 চনত আমি শুভ মুক্তি দিছিলোঁ আৰু 2009 চনৰ পৰা এতিয়ালৈকে আচলতে ইমান বছৰ বাগৰি গ'ল কিন্তু তাৰ পিছতো গীতটি আৰু অধিক জনপ্ৰিয় হৈছে নিচিনা লাগে মোৰ গতিকে সেই বৰ মৰমৰ গীতটি সকলোৰে কাৰণে গাইছোঁ আশা কৰিছোঁ ভাল পাব আৰু ধুনীয়াকৈ সকলোৱে সহযোগ কৰিব খুব সুন্দৰ এটি গীত সকলোৰে কাৰণে ধন্যবাদ বঢ়িয়াকৈ সকলোৱে হাত